বিশেষকৈ উত্তৰ অঞ্চললৈ অহা বহুতবাৰ আহিছে তেখেত মই গম পাই আছোঁ। কিন্তু আজি মই এনেকৈ লগ পালোঁ আৰু আমাৰ বিক্ৰেতা শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকে আটাই জানে যে গছ থাকিলে মানুহ থাকিব আৰু কীৰ্তনত শংকৰদেৱে কোনে লিখি থৈ গৈছে এক বৃক্ষ 10 পুত্ৰসমূহ, তাৰমানে এজোপা গছ 10টা ল'ৰা সমান কাম কৰে। আমি সকলোৱে জানো যে যাৰ কালি আমাৰ গছৰ ছাঁ তাও নালাগে, কিন্তু গৰম কালি আমি গছৰ ছাঁ লৈ যাওঁ, গৰু ম'হো ছাঁ লৈ যায়, চৰাই চিৰিকটি ছাঁ লৈ যায়, গতিকে গছ নহ'লে আমি থাকিব নোৱাৰোঁ। গতিকে যিকি নহওক আজি মোৰ পৰম ভাগ্য আমি আজি আমাৰ শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাতোৱে এই পুলিটো ৰুবলৈ আমি হেৰি কৰিলোঁ। অকণমান যদি আপ কৰি লোৱা আপোনালোকে ছাৰ এইটো মোৰ পৰম ভাগ্য। ভালে থাকক। আৰু এটা কথা আপোনালোকে এটা গৰম